ছাত্ৰ ছাত্ৰীসকল, আমি দ্বিতীয়টো খণ্ডত ধোঁৱাখুলীয়াৰ স্বৰূপ বুজিব পাৰিলোঁ। হাতত টকা থাকিল বুলিয়ে আমি আগগুৰি নাচাই বা ভৱিষ্যতৰ কথা নাভাবি যদি যধে মধে টকা খৰচ কৰোঁ, তেনেহ'লে আমি অতি সোনকালে দৰিদ্ৰ হ'ব লাগিব। সেই গতিকে আমি সময় থাকোঁতেই ধনৰ ব্যৱহাৰ জনাটো অতি আৱশ্যক। আজি আমি ধন ব্যৱহাৰৰ মূল মন্ত্ৰ কি, মানুহৰ ঋণ বা ধাৰ কেতিয়া হয় আৰু কেনেকুৱা খৰচ গুপ্ত শত্ৰুৰ দৰে, এই বিষয়ে আজি আলোচনা কৰিম। এতিয়া মূল পাঠলৈ আগবাঢ়োঁ। আমি সকলোৱে জানো যে ধন ঘটিবলৈ যিমান সহজ, তাক ৰাখিবলৈ তেনেই কষ্ট। পৃথিৱীত সকলোৱে উপাৰ্জন কৰে যদিও মাত্ৰ কেইজনমানহে ধনী হোৱা দেখা যায়, কিয়নো এচামে বিচাৰ বিবেচনা কৰিব নজনাৰ বাবেই ধনৰ অপব্যৱহাৰ কৰি ধাৰত পোত যোৱা দেখা যায়, যাৰ ফলত মানুহ দৰিদ্ৰৰ দিশে ধাৱমান হয়। সেয়ে কোৱা হয় যে সদায় নিজৰ উপাৰ্জন চাই খৰচ কৰাটো উচিত। ধনৰ পৰিমাণ কমি আহিলে আমি খৰচৰ মাত্ৰাও কমাই আনিব লাগে। মানুহ ধনী হ'বলৈ বা অভাৱৰ পৰিস্থিতি নহ'বৰ বাবে উপাৰ্জনৰ আধা অংশ হ'লেও সাঁচিব জানিব লাগে, তেহে আমি সুখেৰে জীৱন কটাব পাৰিম। কিন্তু এটা কথা আমি মন কৰিব লাগিব যে আমি কেতিয়াও আনৰ কথা ভাবি অৰ্থাৎ আনলৈ লাজ কৰি খৰচৰ সংখ্যা বঢ়াব নালাগে, কিয়নো পৃথিৱীত এনে বহু লোক আছে যিয়ে আনক উচতাই ৰং চাই তৃপ্তি পায়, কিন্তু উপকৰণৰ নামত সদায় 10 খোজ পাছতহে থাকে। সেই গতিকে আমি নিজৰ ভিতৰুৱা অৱস্থা নিজেই জানি বুজি আনৰ কথাত কেতিয়াও পতিয়ন যাব নালাগে, নহ'লে দুখৰ জীৱন কটাব লাগিব। কিন্তু এচামে আকৌ খৰচ কমোৱাৰ বা কেনেকৈ চলিব লাগে সেই বিষয়ে কোনো বুদ্ধি দিলেও তেওঁলোকে নিজৰ স্বভাৱ নেৰি অহংকাৰত ডুব যোৱা দেখা যায়, যাৰ ফলত নিজৰ অৱস্থা নোহোৱা হোৱাৰ পাছতো আগৰ স্বভাৱৰ মতেই থাকিব বিচাৰে। আৰু এই স্বভাৱৰ বাবে বহুতে আকৌ ধাৰত পোত যোৱা দেখিবলৈ পোৱা যায়। একমাত্ৰ মানুহে চলিব নজনাৰ দুখতে মানুহৰ এই গতি হয় আৰু শেষত ধাৰৰ পৰা উদ্ধাৰ পাব নোৱাৰি সমাজৰ পৰা লাঞ্ছিত হ'ব লগাত পৰে। মানুহৰ এবাৰ ধাৰ লাগিলেই সেই ধাৰৰ পৰা উদ্ধাৰ পোৱাটো তেনেই কঠিন, কিয়নো মানুহে উপাৰ্জনতকৈ অধিক ধন খৰচ কৰিলে ধাৰত পোত যায়। যিদৰে মানুহৰ শৰীৰত এবাৰ ৰোগ লাগিলে সেই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা টান, ঠিক সেইদৰে এবাৰ ঋণ লাগিলে সেই ঋণৰ বোজাই মানুহক অৱস্থাহীন কৰি তোলে। সেয়ে ঋণক মানুহে পাপৰ লগত তুলনা কৰিছে। এইটো কথা ঠিক যে মানুহে ধাৰ কৰি গোটোৱা ধন কেতিয়াও গাত নালাগে, কিন্তু নিজে উপাৰ্জন কৰা ধন এবাৰ খৰচ কৰিব পালে যি মনত দুখ হয়, সেই দুখৰ সমান যেন একোৱেই নাই। ধাৰ কৰি অনা টকাৰেও যেতিয়া মানুহে কোনো চাই চিতি খৰচ নকৰে, তেনে দুখৰ জীৱন কটাব লগা হয়। ঠিক সেইদৰে ধাৰ কৰি অনা টকা যেনে ধ্বংসৰ কথা, তেনেদৰে দোকানৰ বাকী খোৱাও এক ধ্বংসৰ কথা। যেতিয়া নিজে চলিব নাজানি দোকানৰ বাকী কৰিব লগাত পৰে, তেতিয়া সেই বাকী কেতিয়াও নকমে, বৰঞ্চ তাৰ চেইনডাল দীঘল হৈহে যায়। সেয়ে পৰাপক্ষত মানুহে কেতিয়াও ধাৰ কৰিব নালাগে। যদি কেতিয়াবা বিপদত কৰিব লগা হয়, তেন্তে সেই ধাৰ কৰিব পাৰিলেহে ধাৰ লোৱা উচিত। এই ধাৰৰ দিশলৈ আগ নাবাঢ়িবৰ বাবে বা অবাবত ধন খৰচ নহ'বলৈ আয় কমি আহিলে খৰচৰ মাত্ৰাও কমাই আনিব লাগে। পিছে কিছুমান মানুহে যিবোৰ কামত খৰচ কমাব লাগে তাত নকমাই নকমাবলগীয়াখিনি খৰচ কমাই নিজৰেই শত্ৰু বঢ়াই লোৱা দেখা যায়। অৰ্থাৎ মানুহে নিতৌ কৰা সৰু সৰু খৰচসমূহ কমাই আনিব লাগে, কিয়নো এই সৰু সুৰা খৰচবোৰেই ভালকৈ যদি মন কৰোঁ ই বছৰত হোৱা খৰচতকৈও ডাঙৰ খৰচ। সেয়ে খুচুৰা খৰচক গুপ্ত শত্ৰুৰ দৰে বুলি কোৱা হয়,
কিয়নো খুচুৰা খৰচবোৰ কেতিয়াও আমাৰ চকুত নপৰে। সেই গতিকে আমি যিমান পাৰোঁ সদায় হিচাপ নিকাচ কৰিহে চলিব লাগে। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, আমি বুজিব পাৰিলোঁ যে আমি যদি সময় থাকোঁতে ধনৰ সৎব্যৱহাৰ কৰিব নাজানো, তেনেহ'লে আমি অতি সোনকালেই দুৰ্ভিক্ষ জীৱন কটাব লাগিব। সেয়ে আমি ধন থকাৰ সময়তে এক অংশ হ'লেও ধন সাঁচি ৰখাটো উচিত। তেন্তে আগলৈ ধাৰ ঋণৰ ৰোষত পৰিব লগা নহয়। আনহাতে আমি ধনক ধনৰ দৰে জ্ঞান কৰিব লাগিব, কিয়নো ধন কেৱল চাই থাকিবলৈ বুলি নহয়, তাক ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথা জানিব লাগিব। নাখাই নবৈ ধন সাঁচিলেও ধনৰ কোনো মূল্য নাই, কিয়নো ধন হৈছে সুখ-ভোগৰ আহিলা। সেয়ে আমি খাই বৈও ভৱিষ্যতলৈ যাতে ধনৰ নাটনি নহয়, সেয়ে এক অংশ হ'লেও সাঁচি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, ধনৰ ব্যৱহাৰ পাঠটি আমি আজি ইমানতেই শেষ কৰিলোঁ। আগলৈ পুনৰ এটি নতুন পাঠ লৈ তোমালোকৰ মাজত উপস্থিত হ'মহি। ধন্যবাদ।